এগৰাকী হৃদয়বান মাতৃৰ কৰুণ গাথা। বিশেষভাৱে সক্ষম পুত্ৰক কৰা মৰম স্নেহে অন্তৰ চুই যাব আপোনাৰ। থাকিবলৈ নাই ঘৰ দুৱাৰ, পোৱা নাই চৰকাৰী গৃহ, লাভ কৰা নাই বৃদ্ধ পেঞ্চনো। ফুটপাথত পুত্ৰই কৰা ভিক্ষাৰী জীৱন নিৰ্বাহ। নগৰবেৰা ৰাজপথত দেখা গ'ল এনে এক কৰুণ দৃশ্য। বিশেষভাৱে সক্ষম পুত্ৰক ৰাজপথৰ মাজত এনেকৈ খুৱাইছে দিনৰ আহাৰ। সরকারি কোনো বস্তু পাই নাই, পেনশনও পাই নাই। এনে দিনে এবার আমি এই ব্রিজের উপরে থাকি, ওই ব্যাংকের তলে করে থাকি, এই হিসাবে কামে সরকারিভাবে ঘর পাইছে না নাই আপনি? না পাই নাই, বৃদ্ধ পেনশন পাই নাই। এই আপনার ল'ৰাজন কি জন্মৰ পৰাই কথা ক'ব নোৱাৰে? ধর্মের পরে এবার ৰাতি হলে ক'ত থাকে আপুনি? আমি এখন বাংলা ফিরে যাই আছি বাবা, কুলাই এনে খেয়ে যায় বাসাটা কোনো রকম মাতি উঠে আজিলৈকে চৰকাৰী ল'ৰা আপোনাৰ সেই ল'ৰাজন কিবা পাইছে না নাই? পাই নাই বাবা, গাঁৱৰ মধ্যে এই খালি এই ঘর গাড়ীখন পাইছে মাত্ৰ, গাড়িখন বাকী একো পোৱা নাই। বাজারে কিছু পাই নাই। মাতৃ আদৰা ভানুৰ নেচাৰ দুখ এটাই যেন চৰকাৰী আৱাসগৃহ লাভ কৰা নাই বৃদ্ধ পেঞ্চনো। পুত্ৰ হানিফালিত জন্মগতৰ পৰাই বিশেষভাৱে সক্ষম হ'লেও এখন সৰু চাইকেলৰ বাহিৰে পোৱা নাই কোনো চৰকাৰী সাহায্য। পুত্ৰ হানিফালিয়ে নগৰবেৰা ৰাজপথৰ দিনৰ দিনটো ভিক্ষা কৰি পোৱা ধনেৰেই এসাঁজ খাই আন সাঁজ লঘোণে থাকি স্থানীয় বেংকৰ বাৰাণ্ডাতেই কটাই নিশাটো। ঘৰত আছে শয্যাগত স্বামী, পিছে মাতৃ আদৰা ভানু আৰু বিশেষভাৱে সক্ষম পুত্ৰ হানিফালিৰ এই কৰুণ দৃশ্যই দৃষ্টিত পৰা নাই কোনো দল সংগঠন অথবা চৰকাৰৰ। অসহায় পুত্ৰক লৈ দুখৰ সীমা নাইকিয়া হৈছে মাতৃ আদৰ ভানুৰ। ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে চৰকাৰী আঁচনি ঘোষণা কৰিলেও কিন্তু আজিও আঁচনিৰ পৰা বঞ্চিত বৃদ্ধ মাতৃ আদৰা ভানু আৰু বিশেষভাৱে সক্ষম পুত্ৰ হানিফালি। কেৱল এয়াই নহয়, ৰাজ্যৰ চুকে কোণে এনে বহুতো বিশেষভাৱে সক্ষম লোক আছে যিসকলক আজিও চুই নেপালে চৰকাৰী আঁচনিয়ে। নগৰবেৰাৰ পৰা ৰবিল হুছেইনৰ ৰিপৰ্ট, নৰ্থ 7।